ভণ্টি চাহ কাপ দে দে দাদা তই সদায় এনেকৈ থাকিবি নেকি কিবা এটা কৰ সোনকালে চৰকাৰী চাকৰিৰ নামত দেখোন কিমান কষ্ট কৰিলি আজিলৈ একো এটাই কৰিব নোৱাৰিলি আৰু আমাৰ দৰে মানুহৰ চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নহয় কিবা প্ৰাইভেট কোম্পানীতে মাথা মাৰ নহ'লে নোৱাৰি আৰু ইমান অভাৱত চলিব এবাৰ সেইটোৱে কৰিব লাগিব ৰ দেশৰ কাৰণে কিবা এটা কৰিম বুলি বৰ হেঁপাহ আছিল চাওচোন এবাৰ কি হয় খবৰটো প্ৰাইভেট কামত আনো পটককৈ ক'ত পাম দাদা মেট্ৰিক পাছ কৰি এখন ডাঙৰ কলেজত পঢ়িবলৈ খুব মন আছিল কিন্তু তই যদি সদায় এনেকৈ থাক মোৰ পঢ়া পাতি খৰচ কোনে দিব হ'ব ৰ চিন্তা নকৰিবি মই আছোঁ মা দেউতাইতো তহঁতৰ দায়িত্ব মোকে দি থৈ গৈছে গতিকে সেই দায়িত্ব পালন কৰিব মই নিশ্চয় চেষ্টা কৰিম কি ৰ গৈ আছোঁ ভণ্টি ভাতটো বনাই দিবি হা মই অলপ ফুৰি আহিছোঁ হ'ব দে বল বল ভাইহত আহ কিয় ভাইহত কি কৰিছ কিনো কৰিবি ভাই বেকাৰ জীৱন এনেকে সময় কটাই আছো বাকী ক খবৰ পাতিবোৰ কি তাকেতো আমাৰ যে আশাবোৰ কেতিয়া পূৰণ হ'ব ভাই এইবাৰ কিবা এটা হ'লে হ'ল আৰু হ'ব দে কিনো ইমান চিন্তা কৰি থাকা এইবোৰ তোৰতো কথা নাই ভাই দেউতাৰ টকা পইচা আছে কিবা নহয় কিবা এটা কৰি খাব পাৰিবি ভাই মোৰ জীৱনটো চাচোন মা দেউতাই সৰুতে এৰি গুচি গ'ল ইফালে ভনীকেইজনৰ দায়িত্ব বহুখিনিয়ে আছে কিবা এটা ভাল সুবিধা পালে ৰক্ষা কৰোঁ আৰু কথাটো হয় ভাই তথাপিও নিজৰে কিছুমান সপোন থাকে যিটোৰ বাবে মই বহুত কষ্ট কৰিছোঁ তয়ো হয়তো দেখি আছ ঘৰত কোনোবা আছেনে দাদা কওকচোন এইখন লোৱা কিনো এইখন অসীমৰ নামত কিবা আহিছে সি জানিব দিয়া মই যাওঁ ভণ্টি আদললে বাকী আছে দাদা এইখন চাচোন তোৰ নামত কিবা আহিছে চাওক ঐ তহঁতে এইফালে আছোন কি হ'ল ঐ মোৰ চাকৰি হৈ গ'ল কি মই কৈছিলোঁ তহঁতক আমাৰ ভাল দিন আহিব বুলি সঁচাই দাদা এতিয়াহে আমাৰ সপোনবোৰ পূৰ হ'ব ৰচোন ৰ কোনোবা ফোন কৰিছে বিক্ৰম দেখোন বিক্ৰম গধূলি লগ পাম ভণ্টি শুনিছ বিক্ৰমৰ বোলে কল্যাণ গীতাৰ আহিছে সঁচা ভালে হৈছে দে তহঁত দুয়োটাৰে কষ্টৰ ফল আজি পালি বল বল ভাতকেইটা খাই লওঁ ভণ্টি চব ভৰাইছনে ভৰাইছো দে কলকান কৰ বিক্ৰম আহি পাবই 12:30 বজাত ট্ৰেইন আছে দাদা তাত গৈ ভালকৈ থাকিবি আৰু সুবিধা মতে আমাক কিন্তু ফোন কৰি থাকিবি হ'ব দে তহঁতে ভালদৰে থাকিবি মেট্ৰিকটো ভালদৰে পাছ কৰ তাৰপিছত তোক যি লাগে তাকে দিম দাদা এটি ল ইয়াত কেইখনমান শুকান ৰুটি ভৰাই দিছো বাটত খাই ল'বি দে ভৰাই দে ঠিক আছে তহঁতে ভালদৰে থাকিবি হ'ব দে গৈ পাই কিন্তু আমাক ফোন কৰিবি হ'ব দে অসীম হ'ল নে তোৰ বল 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 তহঁত থাক আমি গৈ থাকোঁ ভালকৈ থাকিবি থাক দে ভণ্টিহঁত ভালকৈ থাকিবি আমি আহোঁ যা তহঁতে ভালদৰে যাবি দাদা ভণ্টি আমি আহি পাইছোঁ দে ভালে ভালে হয় নেকি আমাৰ ইমান চিন্তা লাগিছিল ফোনটো বাৰে বাৰে লগাব চেষ্টা কৰি লগাই নাছিল তহঁতে ফোন কৰিব নালাগে দে মই সুবিধা পালে নিজে কৰিম ঠিক আছে দে দাদা নেকি চাও দেচোন
অ দাদা অ ভণ্টি ভালে ভালে গৈ পাইছনে অ পাইছো দে চিন্তা কৰিব নালাগে অ ইমান চিন্তা লাগি আছিলে নাই নাই আমি আহি পাইছো সোনকালে আৰু হেৰি এতিয়া হ'ব দে মই পিছত ফোন কৰিম হ'ব দে অ'কে ৰাখিছোঁ কিয় ভাই এনেকৈ আৰু কিমান দিন থাকিবি অসীম আৰু বিক্ৰমৰ ভালে হ'ল দে ভাই সিহঁতৰ ভালে হ'ল দে আমাৰো কিবা এটা কৰিব লাগিছিল ভাইহঁত এনেকৈ আৰু নোৱাৰি কিমান আৰু দেউতা তলত চলিবি আমিও কিবা এটা কৰিব লাগিল হয় দে বিক্ৰম আৰু অসীমক বহুত মিছ কৰিছোঁ বে আজি ভাই সিহঁত থাকিলেতো আজি আমাৰ লগত বহি থাকিল হয় হওক দে সিহঁতে দেশৰ হকে কিবা এটা কৰিব ওলাই গৈছে সিহঁতে ভালে ভালে থাকিলে হ'ল আৰু আমিও কিবা এটা কৰিব লাগিল ভাইহঁত হেল্ল' হেল্ল' দাদা অ ক তহঁতৰ ডিউটি জইনিং ভালে ভালে হ'ল নহয় অ হ'ল দে ভালে ভালে হ'ল তাতোকৈ কি ডাঙৰ কথা জান বিক্ৰম আৰু মোৰ একে ঠাইতে হৈ গ'ল কি ক ভালে হৈছে দে তহঁত দূৰে যত্ন ৰাখিব পাৰিবি অ তাকেতো এতিয়া হ'ব দে মই ডিউটি যাব ওলাইছোঁ তহঁতে ভালকৈ থাকিবি হ'ব দে মাই বাচাত কি খবৰ তহঁতৰ বৰদেউতা আহকচোন আহক কৃষ্ণ প্ৰভু মা বোপাৰ খবৰ খাতি কেনে বোপাৰ জইনিং হ'ল হ'বলা বৰদেউতা দুদিনমান আগতে তাৰ জইনিং হৈছে এতিয়া সেই ডিউটিতে আছে দুদিন আগত ফোন কৰিছিলে হয়নে দে ভালেই হৈছে ভগৱানে সকলোকে ভালে ৰাখিলে হ'ল বৰতা চাহ লওক মা চাহ আনিছা তহঁতে ভালদৰে থাকিবি মই সময় পালে তহঁতৰ খবৰ লৈ থাকিম মাজে মাজে ঠিক আছে এতিয়া উঠিছো দে তহঁতে ভালদৰে থাকিবি কিবা অসুবিধা হ'লে মোক জনাবি ঠিক আছে হেল্ল' দাদা তই ফোন কৰিলি ভালে হ'ল দে মই তোৰ ফোনটোলৈ বাট চাই আছিলো হয় নেকি কচোন বাৰু কি ইমান ডাঙৰ কথা আছে তোৰ কিয় তই পাহৰিলি নেকি মোৰ যে অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিব নাই কিয় পাহৰিম এতিয়া কথাটো শুন কাইলৈ আমাৰ অপাৰেশ্যন ডিউটি এটা আছে মই পাৰিলে ডিউটিত যোৱাৰ আগতে তোৰ খবৰটো লৈ যাম আজিতো তোৰ চাগে টোপনিয়ে নাহিব হ'ব যা আৰু শুন তই কিন্তু ৰাখিব ননলৈকে আহিব লাগিব মই এইবিলাক নাজানো হ'ব দে প্ৰিয়াক দেচোন ফোনটো দিছো বা দাদা ফোন কৰিছে দাদা ক কি কৰিছ ভাত চাত বনালি নে হ'লে দে তহঁতে খালি খালো দে ঠিক আছে এতিয়া হ'ব দে কালি ৰাতিপুৱা মই এবাৰ ফোন কৰিম হ'ব দে ভণ্টি ব'ল আমি ভাতকেইটা খাই লওঁ ব'ল মই ফাৰ্ষ্ট ডিভিজন পালো কি বসু বৌ তই সঁচাই কৈছনে সঁচাই কৈছো আকৌ ভালেই হ'ল দে কি হ'ল বা আজিৰ দিনটোত মা দেউতালৈ বৰকৈ মনত পৰিছে আজিৰ দিনটোত যদি তেওঁলোক আমাৰ লগত থাকিল হয় কম সুখ পালে হয়নে তই দুখ নকৰিবি ভণ্টি আমাৰ কপালত এয়াই লিখা আছে আৰু মা দেউতাৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে আৰু আমাৰ সুখ দুখৰ সমাবাগী হ'বলৈ আমাৰ লগত দাদা আছে নহয় সি ফোন কৰিছিল নেকি মই চোৱাই নাই নহয় তাক খবৰটো দিব লাগিছিল নহয় ৰচোন মই চা ফোন কৰিছিল নেকি বা দাদাক ইমান ফোন মাৰি আছো লগাই নাই দেখোন ফোনটো আকৌ মাৰচোন মাৰ এয়া চাচোন লগাই নাই চাও দেচোন
অখিম অখিম তই এনেকুৱা নকৰিবি ভাই তোৰ ঘৰত দুজনী ভনী আছে তই আমাক এৰি যাব নোৱাৰ মোৰ হাতত বেছি টাইম নাই 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 অখিম তই বিক্ৰম তহঁতে দেখোন বচাবি আৰু আৰু তই মোৰ ভনী দুজনীক চাবি বিক্ৰম মই তোৰ হাতত গতালো মই আৰু বেছি টাইম নাথাকোঁ বিক্ৰম বা বিক্ৰম দাই ফোন কৰিছে দাদাই হ'ব চাগে ৰিচিভ কৰচোন হেল্ল' দাদা তোক ইমান ফোন মাৰিছো ফোনটো লগা নাই যে আৰু ফোনটো গম পাইছনে মোৰ যে ৰিজাল্ট ইমান ভাল হৈছে দাদা তই কিয় মাত দিয়া নাই মই বিক্ৰম দাহে কৈছোঁ ভণ্টি বাক দিছোঁ ফোনটো হেল্ল' দাদা ভণ্টি মই বিক্ৰম দা কৈ আছোঁ বিক্ৰম দা কচোন দাদা ক'ত আছে বিক্ৰম দা তই একো নক কিয় দাদাক দিয়াছো ফোনটো চব ঠিকে আছেতো নাই ভণ্টি এতিয়া আৰু একো ঠিকে নাই মানে তই এইবোৰ কি কৈছ মই একো বুজা নাই ভালকৈ কচোন মানে কি মানে অসীম আৰু আমাৰ মাজত নাই ভণ্টি সি দেশৰ হকে প্ৰাণ আহুতি দি আমাৰ মাজৰ পৰা গুচি গ'ল ভণ্টি কি তই কি কৈছ এইবোৰ নাই 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 কেতিয়াও হ'ব নোৱাৰে তই কি কৈছ এইবোৰ মই মানি ল'ব নোৱাৰোঁ বিক্ৰম দা দাদাক দিয়াচোন ফোনটো প্লিজ দাদাক দিয়াচোন ফোনটো তহঁতে যি শুনিছ সেয়া সঁচা ভণ্টি মোক তহঁতে ক্ষমা কৰি দিবি মই অসীমক বচাব নোৱাৰিলোঁ কি হৈছে বা দাদা শিকি আছে তো ভণ্টি দাদাই আমাক দি যোৱা প্ৰতিশ্ৰুতিবোৰ ৰাখিব নাপালে ভণ্টি সি আৰু আমাৰ মাজত নাই ভণ্টি দেশ পাত্ৰীৰ কোলাত কি চিৰদিনৰ বাবে জিৰণি ল'লে ভণ্টি বা এতিয়া আমাৰ কি হ'ব ভণ্টি ভণ্টি তই আৰু নাকান্দিবি ভণ্টি আৰু নাকান্দিবি ভণ্টি আৰু নাকান্দিবি দাদাই আমাক এৰি গুচি গ'ল যদিও সি দেশ মাতৃৰ চকুত সদায় আকাশৰ তৰা তোৰ দৰে জিলিকি থাকিব ভণ্টি এয়াই গৌৰৱৰ কথা ভণ্টি আমাৰ দৰে বহুতো পৰিয়ালৰ বহু লোকেই দেশ ৰক্ষাৰ স্বাৰ্থত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তথাপি আমি দেশখনক ৰক্ষা কৰিবই লাগিব গতিকে তই এবাৰ মোৰ লগত সাহসেৰে ক ভণ্টি এনেকৈ আমাৰ দেশখনৰ ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া প্ৰত্যেকজন বীৰ জোৱানৰ আত্মাৰ চিৰশান্তিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে সমূহ ভাৰতবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ।